নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম জিঅ' সিমৰ পৰা আমি কেনেকৈ 5GB ডাটা ফ্ৰী পাব পাৰোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ হ'বলৈ চাই থাকিব। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো। প্ৰথমতে আপুনি মাই জিঅ' এপটো ডাউনলোড কৰি ল'ব আৰু ইয়াত আপোনাৰ নম্বৰটো দি ভেৰিফাই কৰি ল'ব আৰু আপোনালোকৰ এইটো ডেইলি ডাটা অভাৰ এইটো প্ৰথমতে আহিব। এইটো মই অলৰেডি ৰিচাৰ্জ কৰি লৈছোঁ, তাৰ বাবে মোৰ পিছত আহিছে আৰু ইয়াত ক্লিক কৰিব। প্ৰচিড ইয়াত ক্লিক কৰিব। গেট ইমাৰ্জেঞ্চি ডাটা ইয়াত ক্লিক কৰিব। এক্টিভ নাও তোমালোকে তাত নম্বৰটো দিবা, দি এক্টিভ নাও ইয়েছ। আপোনাৰ জিঅ' নম্বৰত 11 টকাৰ ৰিচাৰ্জ সফলতাৰে সম্পন্ন হৈছে। To recharge of res 11 is successful for your Jio number। আৰু ইয়াত আপোনালোকে এনেকৈ 5GB ডাটা মাই জিঅ' এপৰ পৰা ফ্ৰী পাব পাৰে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।